মুখ্যমন্ত্ৰী VCDC ইয়াৰ পৰা স্ক্ৰেপ কৰিব চাওক VCDC অকল বড়োলেণ্ডত নাই 10টা কাউন্সিলত VCDC আছে আৰু VCDC স্ক্ৰেপটো ইয়াত নহয় এইটো কেন্দ্ৰতে হ'ব চ' VCDCৰ স্ক্ৰেপ কৰিবৰ কাৰণে এটা আইন পাছ কৰিব লাগিব আৰু সেইটো আইন সংশোধন কৰি VCDC কৰা হৈছে গতিকে এই কথাবিলাক যে আজি ইলেকশ্যন আহিছে কথাবিলাক ওলাইছে অনাগত দিনত ইয়াৰ কাৰণে কিছুমান সিদ্ধান্ত হ'ব 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে VCDCটো ইলেকশ্যন হ'ব গতিকে VCDC ইয়াতকৈ আৰু শক্তিশালী হ'ব যদি ইলেকশ্যন হৈ যায় আৰু ইয়াৰ কাৰণে 125th এমেণ্ডমেণ্টটো আমি বিচাৰি আছোঁ মানে এইটো যাতে ভালকৈ আগুৱাই লৈ যায় গ্ৰাছৰুট লেভেলৰ উন্নয়নটো আৰু ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰে VCDC অকল বড়োলেণ্ডত নাই 10টা কাউন্সিলত VCDC আছে আৰু VCDC স্ক্ৰেপটো ইয়াত নহয় এইটো কেন্দ্ৰতে হ'ব চ' VCDCৰ স্ক্ৰেপ কৰিবৰ কাৰণে এটা আইন পাছ কৰিব লাগিব আৰু সেইটো আইন সংশোধন কৰি VCDC কৰা হৈছে গতিকে এই কথাবিলাক যে আজি ইলেকশ্যন আহিছে কথাবিলাক ওলাইছে অনাগত দিনত ইয়াৰ কাৰণে কিছুমান সিদ্ধান্ত হ'ব 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে VCDCটো ইলেকশ্যন হ'ব গতিকে VCDC ইয়াতকৈ আৰু শক্তিশালী হ'ব যদি ইলেকশ্যন হৈ যায় আৰু ইয়াৰ কাৰণে 125th এমেণ্ডমেণ্টটো আমি বিচাৰি আছোঁ মানে এইটো যাতে ভালকৈ আগুৱাই লৈ যায় গ্ৰাছৰুট লেভেলৰ উন্নয়নটো আৰু ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰে VCDC অকল বড়োলেণ্ডত নাই 10টা কাউন্সিলত VCDC আছে আৰু VCDC স্ক্ৰেপটো ইয়াত নহয় এইটো কেন্দ্ৰতে হ'ব চ' VCDCৰ স্ক্ৰেপ কৰিবৰ কাৰণে এটা আইন পাছ কৰিব লাগিব আৰু সেইটো আইন সংশোধন কৰি VCDC কৰা হৈছে গতিকে এই কথাবিলাক যে আজি ইলেকশ্যন আহিছে কথাবিলাক ওলাইছে অনাগত দিনত ইয়াৰ কাৰণে কিছুমান সিদ্ধান্ত হ'ব 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে VCDCটো ইলেকশ্যন হ'ব গতিকে VCDC ইয়াতকৈ আৰু শক্তিশালী হ'ব যদি ইলেকশ্যন হৈ যায় আৰু ইয়াৰ কাৰণে 125th এমেণ্ডমেণ্টটো আমি বিচাৰি আছোঁ মানে এইটো যাতে ভালকৈ আগুৱাই লৈ যায় গ্ৰাছৰুট লেভেলৰ উন্নয়নটো আৰু ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰে VCDC অকল বড়োলেণ্ডত নাই 10টা কাউন্সিলত VCDC আছে আৰু VCDC স্ক্ৰেপটো ইয়াত নহয় এইটো কেন্দ্ৰতে হ'ব চ' VCDCৰ স্ক্ৰেপ কৰিবৰ কাৰণে এটা আইন পাছ কৰিব লাগিব আৰু সেইটো আইন সংশোধন কৰি VCDC কৰা হৈছে গতিকে এই কথাবিলাক যে আজি ইলেকশ্যন আহিছে কথাবিলাক ওলাইছে অনাগত দিনত ইয়াৰ কাৰণে কিছুমান সিদ্ধান্ত হ'ব 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে VCDCটো ইলেকশ্যন হ'ব গতিকে VCDC ইয়াতকৈ আৰু শক্তিশালী হ'ব যদি ইলেকশ্যন হৈ যায় আৰু ইয়াৰ কাৰণে 125th এমেণ্ডমেণ্টটো আমি বিচাৰি আছোঁ মানে এইটো যাতে ভালকৈ আগুৱাই লৈ যায় গ্ৰাছৰুট লেভেলৰ উন্নয়নটো আৰু ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰে